আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই শাহিনুৰ কুকিং কিচেন। মই আজি ঘৰতে হোটেলৰ দৰে চিকেন কুৰ্মা বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আহক ৰেচিপিটো আৰম্ভ কৰোঁ। চিকেন কুৰ্মা বনাবৰ কাৰণে মই এটা ডাঙৰ সাইজৰ চিকেন লৈছোঁ। চিকেনটো কাটি ধুই ল'লোঁ। এতিয়া 1 চামুচ নিমখ আৰু ফুড কালাৰ দি দিলোঁ। আপোনালোকে ফুড কালাৰ সলনি ৰংগুড়া ব্যৱহাৰ কৰিব পাৰিব। জাষ্ট কালাৰটো ধুনীয়া হোৱাৰ কাৰণে মই ফুড কালাৰ ব্যৱহাৰ কৰিলোঁ। এইখিনি মই মিক্স কৰি ল'লোঁ। মিক্স কৰা হৈ গ'ল। এতিয়া কেৰাহী এখনত মই মিঠাতেল দি দিম। তেলখিনি গৰম হ'লে প্ৰথমতে মই পিঁয়াজখিনি পেষ্ট কৰি ল'ম। চামুচেৰে লৰাই হালকা ব্ৰাউন কালাৰ কৰি মই এইখিনি নমাই ল'লোঁ। এইখিনি তেলতে মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। চিকেনখিনি এক সাইডে হৈ যোৱাৰ পিছত মই এতিয়া উলটাই দিলোঁ। এইখিনি মোৰ হৈ গ'ল। প্লেট এখনত মই নমাই ল'লোঁ। এইখিনি তেলতে মই বাকী চিকেনখিনি এতিয়া ফ্ৰাই কৰি ল'ম। গোটেইখিনি চিকেন মোৰ ফ্ৰাই কৰা হৈ গ'ল। এইখন কেৰাহীতে মই এতিয়া ডালচেনি, এলাচ আৰু তেজপাত দি দিম। পিঁয়াজৰ পেষ্ট দি দিলোঁ 1 বাটি। বিলাহীৰ পেষ্ট দি দিম 1 বাটি। এইখিনি 1-2 মিনিট ভজাৰ পিছত এতিয়া মই নিমখ দি দিলোঁ। জ্বলাৰ গুড়ি, ৰং গুড়া, ধনিয়া জিৰাৰ গুড়ি। আদা আৰু নহৰুৰ পেষ্ট দি দিলোঁ 2 চামুচ। মছলাখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই চিকেনখিনি দি দিম। চিকেনখিনি দি মই মিক্স কৰিম। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই ঢাকন মাৰি 10 মিনিট হ'ব দিম। 10 মিনিট পিছত মই এবাৰ চেক কৰিম কেনেকুৱা হ'ল। এতিয়া মই গ্ৰেভিৰ কাৰণে গৰম পানী দি দিলোঁ। বাদামৰ পেষ্ট দি দিলোঁ 2 চামুচ। দৈ লৈছোঁ। দৈখিনি এতিয়া মই 2 চামুচ টমেটো চচ দি মিক্স কৰি দি দিম। ঢাকন মাৰি আকৌ 10 মিনিট হ'ব দিম। দহ মিনিট পিছত এতিয়া কেঁচা জ্বলা দি দিলোঁ 3টা। পিঁয়াজৰ পেষ্টাখিনি দি দিলোঁ। কিচমিচ কেইটামান দি দিলোঁ। চিকেন মছলা দি দিলোঁ 1 চামুচ। চেনি দি দিলোঁ আধা চামুচ, বেলেঞ্চটো ঠিক ৰখাৰ কাৰণে। মোৰ চিকেন কুৰ্মাখিনি হৈ গ'ল।
এতিয়া মই পৰিবেশন কৰি দেখুৱাম। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।